হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি ভিডিঅ'টো বনাইছোঁ, দেখা পাইছেই চাগে, কমপ্লিট ছোৱালীৰ ওপৰত। যিহেতু 1 মাৰ্চ তাইৰ বাৰ্থডে আছিলে, সেইবাবে ভিডিঅ'টো বনালোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, লগতে ভিডিঅ' আকাৰে সাঁচি ৰাখোঁ, তাই ডাঙৰ হ'লে চাব পাৰিব। সেইবাবে কেইখনমান ফটো তাইৰ বাৰ্থডে বুলি বনাই আনিলোঁ। বহুতেই ফটো আছে, কিন্তু সকলোখিনি বনোৱাটোতো সম্ভৱ নহয়। সেইবাবে আমাৰ ভাল লগা কেইখনমান ফটো বনাই আনিলোঁ তাইৰ সৰুকালৰ মানে তাই সৰুৱে হৈ আছে, তথাপিও জন্মৰ পৰা 1 বছৰ 1.5 বছৰৰ ভিতৰত যিখিনি ফটো আমাৰ ভাল লগা আছিলে তাৰে কেইখনমান বনাবলৈ এওক দিলোঁ আৰু এয়া বনাই আনিলে আগদিনাখন। 28 ফেব্ৰুৱাৰী দিনাখন আমি ৰাতি এইবোৰে উলিয়াই চাই আছোঁ। বহুত বেছি মিছ কৰোঁ আচলতে সৰু দিনবোৰ। বহুত পটককৈ ডাঙৰ হোৱা যেনেই লাগিছে তাই। 2 বছৰেই হৈ গ'ল এতিয়া আৰু তাইৰ বাৰ্থডে কেকটো বায়েক আৰু মাক এবাৰ ইউনিকৰ্ণৰ থিমত দিছোঁ। বহুত বেছি ভাল লাগিলে। ক্ৰেজি হাতত বনাবলৈ দিওঁ মই। তাইৰ বাৰ্থডে হওক, অন্নপ্ৰাশনৰ কেকটোহে মই এভাৰ ডেট দিছিলোঁ। বাকী তাইৰ 1 বছৰৰ বাৰ্থডেটো মই ক্ৰেজি হাততে দিছোঁ। বহুত ধুনীয়া হয়, সেইবাবে তাতে দিওঁ। আৰু এইটো বাৰ্থডে ফ্ৰক আমি আহোঁতে চ'হমৰ পৰা ল'লোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। ঘৰ আহি পাই এয়া আমি ডেক'ৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিলোঁ, যিহেতু ৰাতিলৈ আহিব সকলো আৰু আমি দিনতে অকণমান আয়োজন কৰি ৰাখিছোঁ সোনকালে। এয়া মাহীকো লগত লৈ লৈছোঁ। মাহী, মই, এয়া বায়েক দুজনী, আমাৰ খুৰাৰ ছোৱালী, এয়া আমাৰ ছোৱালী। তাই বেলুন ফুলোৱাত লাগি গৈছে দুইজনী আৰু ছোৱালী পূৰা দৌৰি ফুৰিছে। তাইতো একো বুজিয়ে পোৱা নাই তাই কি কৰিছে। মুঠতে মই যিমানখিনি পাৰোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। তাইক দেখুৱাই কৰিছোঁ। তাই সেইবোৰ নালাগে একো আৰু ভাল লাগে। আচলতে কিনো বাৰ্থডে, সকলোৰে মৰম আশীৰ্বাদটোহে তাইৰ কাৰণে বহুত বেছি জৰুৰী। তাই ভালে থাকক সদায়, সেইটোৱে বিচাৰোঁ। ভাবিলোঁ ৰাতি যিহেতু সকলোখিনি আহিব, দিনতে অকণমান আয়োজন কৰি ৰাখোঁ বুলি আমি গোটেইকেইজন লাগি গ'লোঁ। অকলে কৰি সকলো কাম ভাল নালাগে, সেইবাবে লগে ভাগে কৰিলে কামটো সহজো হৈ পৰে আৰু ভালো লাগে। আপোনালোকক গোটেইখিনি দেখুৱাম শেষত, আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰমাক আহি গ'ল আৰু লগতে খুৰী আইতাক, বায়ে, গোটেইকেইজনী মিলি পেলাই ছোৱালীক ৰেডি কৰি দিলে। তাইক কেনেকুৱা লাগিছে জনাবচোন। আমাৰ টিকলিজনীক মৰম দিব, আশীৰ্বাদ কৰিব আপোনালোকে, তাই যাতে আগলৈ ভাল মানুহ হ'ব পাৰে। আৰু গোটেই বাৰ্থডে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাই এই বেনাৰডাল কেতিয়াও নামাৰে, দেখিছে মাছ বনোৱা নাই ন? নামাৰে। বায়েকে কি মাংস ভুলাইছে হৈ গ'ল। তাই নাই নামানে। অকণমান দিয়া ফোনটো দিয়া মোক, ফোনটো দিয়া মোক, ফোনটো দিয়া। অ গোসাঁই, ফোনটো দিয়া, ফোনটো দিয়া। বাক ভিডিঅ' কৰিছা, বাক ভিডিঅ' কৰিছা, চাওঁ কেনেকৈ কৰে দেখুৱাই দিয়াচোন। তেনেকে কৰা কৰা। ন পতকে পাহৰি গৈছিলে, বায়েককে কৈ দিছিলে ন
দিওঁ আপোনালোকক দেখুৱাই দিওঁ কি ধুনীয়াকৈ লিখি দিছে আইতাকে আৰু আচলতে কি দিছে কি নাই দিয়া সেইখিনিৰ কাৰণে মই ভিডিঅ' কৰা নাই ইমান ধুনীয়াকৈ লিখি যে দিছে সেই মৰমবোৰহে আচলতে ডাঙৰ কথা সেই ৰাতি পাতোতে সকলোখিনি যে আহিছে তাইক মৰম দিছে সেইটো বহুত ডাঙৰ কথা আশীৰ্বাদটো মৰমবোৰে আচলতে মানুহক জীয়াই ৰাখিব পাৰে নহয় জানো আৰু গিফ্টৰ কথা নকওঁ কোনে কি দিছে সেইবোৰ ডাঙৰ কথা নহয় সেইবোৰ মই এতিয়া ভিডিঅ'টোত নকওঁ আৰু বেছি নেদেখাওঁ মাত্ৰ এটা বস্তু দেখুৱাইছোঁ যিহেতু ৰি আৰু দাদা মানে পেহীয়েক কেইজনীৰ কথা কৈছোঁ আপোনালোকে দেখা পাই থাকে সিহঁতে নিজ হাতেৰে বনোৱা এটা তাইলৈ উপহাৰ সেইটো দেখুৱাইছোঁ কিমান মৰমত বনাইছে যিটো নিজ হাতেৰে বনাইছে কিমান কষ্টৰে সেইবাবে অকণমান দেখুৱাইছোঁ ইমান মৰম লাগিছে ফটোকেইখন আমি অমৰাংচু যাওঁতে উঠা ফটো বহুত ধুনীয়া বহুত ধন্যবাদ গোটেইকেইজনলৈ আৰু তাইৰ ফালৰ পৰা বহুত মৰম থাকিলে তোমালোকলৈ তাইলৈ বাৰ্থডেত মৰমত পঠোৱা গিফ্ট আৰু এইখন ককাওকে দিয়া চাইকেল তাই কি যে ফূৰ্তি পাইছে দেউতাকে ঠিক কৰি দিছে ঘৰটো আৰু তাই ৰাতি এয়া দুষ্টামিত সময়বোৰ তাইৰ লগত এনেদৰেই পাৰ হয় আৰু আপোনালোকক অকণমান দেখুৱালোঁ তাই এয়া শুই আছে বায়েকে দিয়া পুতলাৰ লগত সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ তাইৰ কাৰণে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এয়া দেখিছে তাইৰ বাৰ্থডে দিনাখন ৰাতি বায়েকহঁতৰ লগত কি ধুনীয়াকৈ বহিছে ভাত খাবলৈ খুব ফূৰ্তি তাই অকলে তেনেকৈ বহিবলৈ দিছোঁ যে কেতিয়াও নাপায় তেনেকৈ লগেই নাপায় তাই কাকো দেৰগাঁৱলৈ গ'লে বা আমাৰ জামুগুৰিত গ'লে তাই তেনে সকলোখিনি লগ পায় লগৰ সমনীয়া লগত ফুৰিবলৈ এইটো বয়সত মন কৰে কিন্তু কি কৰিব তেনেকৈ লগ ইয়াত নাই যিহেতু আমি ফ্লেটত থাকোঁ ফ্লেটত থাকিলে তেনেকুৱা লগ নাথাকে মই বা ঘৰৰ সহকাৰী ছোৱালীৰ লগতে তাই খেলিব লাগে তেনেকুৱা তাই লগ নাই তথাপিও তেনেকৈ দিনবোৰ পাৰ হৈ গৈছে আৰু তাই ভালদৰে ডাঙৰ হওক সেয়াই মই ভগৱানৰ ওচৰত আশীৰ্বাদ কৰোঁ তাই যাতে ভাল হওক সকলোখিনি সুচাৰুৰূপে যাতে চলি যাওক আৰু লাষ্টত এয়া আইতাকৰ ফালৰ পৰা দিয়া উপহাৰ তাইলৈ বাৰ্থডেত মৰমত দিছে আৰু আপোনালোকক অকণমান জুম কৰি মই দেখুৱাম কি দিছে এইটো চাওকচোন মৰমৰ আৰবি জন্মদিনৰ শুভেচ্ছা আইতা ইমান ধুনীয়াকৈ বনাই নিজ হাতেৰে বনাইছে মায়ে এইটো বয়সতো যে মায়ে তাইলৈ ইমান ধুনীয়াকৈ এটা গিফ্ট প্ৰস্তুত কৰিছে আচলতে সেইটো ডাঙৰ কথা নিজ হাতেৰে যিহেতু কিবা এটা বনাই ন সৰুৱে হওক বা ডাঙৰে হওক খুব মৰমৰ হেঁপাহৰ হয় বস্তুবোৰ সেইকাৰণে মই খুব মৰমত ৰাখোঁ সকলো বস্তুৱে মই খুব মৰমত ৰাখোঁ তাই যাতে ডাঙৰ হ'লে চাব পাৰে আৰু এইখিনি আমাৰ গোটেইখিনি পৰিয়াল একলগ হৈ পেলাই এখন ফটো উঠি ৰাখিলোঁ আৰু এইজনী তাই পাৰ্টনাৰ আমাৰ মইনাৰ ছোৱালী তাই খুৰাকৰ ছোৱালী হ'ব ককাকক তাই কেক খুৱাইছে খুব ধুনীয়া এটা মুহূৰ্ত সাঁচি ৰাখিলোঁ আৰু বহুত বেছি ভাল লাগিলে সেইদিনাখন বতৰো বেয়া তথাপিও গোটেই সকলোখিনি আহিলে বহুত বেছি ভাল লাগিলে সকলোলৈ বহুত ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে পুনৰ এটি নতুন ভিডিঅ'লৈ লগ পাম তেন্তে আজিলৈ বাই